তুমি বাৰু কেনেবাকৈ মোক ভাল পোৱা নেকি? নাপাওঁ। কিয় নোপোৱা? কিয় তুমি মোক ভাল নোপোৱা? মানুহক ভাল পাবলৈ কিবা এটা কাৰণ থকা উচিত। আৰু মানুহক ভাল নাপাবলৈতো কিবা এটা কাৰণ থকা উচিত। বোধ কৰোঁ তোমাৰ মাজত মই বিচাৰি থকা কিবা এটা নাই। তুমি কি বিচৰা? নাজানো। মই যে ছবি আঁকো, সেইটো তুমি ভাল নোপোৱা? ছবি মই নুবুজো। তোমাক এটা প্ৰশ্ন সুধো। কি প্ৰশ্ন? তোমাক ভাল পোৱানে? সেইটো কেনেকুৱা প্ৰশ্ন? পৃথিৱীৰ চব মানুহেতো নিজকে ভাল পায়। মানে তুমি তোমাক ভাল পোৱা? নিশ্চয় পাওঁ। তোমাৰ ভিতৰত সেই কিবা বোলা বস্তুটো আছেনে? কি বস্তু? মানে তুমি যিটো বিচাৰি আছা। নাই। আৰু নাই কাৰণেতো মই মোৰ নথকাখিনি কাৰোবাৰ তাত বিচাৰোঁ। মোৰ মাজত তেনেকুৱা একো নাই। নাই বোধ কৰোঁ। অন্ততঃ মোৰ চকুত পৰা নাই। খুব জমিব। তাৰ মানে? মানে আমাৰ দুয়োৰ বিয়া হ'লে খুব জমিব। অসম্ভৱ। কিয় অসম্ভৱ? বিয়া নে জমা? দুয়োটাই। আৰু কেতিয়া লগ হ'ম? ক'ব নোৱাৰোঁ। কাইলৈ মই তোমাৰ কাৰণে ৰৈ থাকিম। কাইলৈ মোৰ চকু ডক্টৰৰ ওচৰত যাবলগীয়া আছে। বুধবাৰে? বুধবাৰে মই নোলাওঁৱেই। সেইদিনাখন ওলালে কিবা এটা অঘটন হয়। তেতিয়াহ'লে বৃহস্পতিবাৰে? ক'ব নোৱাৰোঁ। সেইদিনাখন নগাঁৱৰ পৰা আইনুমাহীহঁত অহাৰ কথা। তেতিয়াহ'লে শুক্ৰ, শনি, ৰবি? নালাগে। তুমি মোৰ কাৰণে ৰ'ব নালাগে। এজোপা সোণাৰুৰ তলত মানসী আৰু মই কথা পাতি আছিলোঁ। আমি থিয় হৈ থকা ফুটপাথটোৰ দাঁতিত মগনীয়া এটাই গা খজুৱাই আছিল। সন্মুখৰ ৰাস্তাটোৰে অহা যোৱা কৰা মানুহবোৰৰ কোনোৱে কেৰেচিয়াকৈ আমাৰ ফালে একোবাৰ দৃষ্টি নিক্ষেপ কৰিছিল। মটৰ বাইকত উঠি অহা দুটা অসভ্য ল'ৰাই আমি শুনাকৈ এটা অশ্লীল চিঞৰ মাৰি পাৰ হৈ গৈছিল। সেই চিঞৰৰ চিটিকণিত মানসী কিছু বিব্ৰত হৈ পৰিল। দেখা গ'ল তাইৰ কপালত বিন্দু বিন্দু কেইটামান ঘামৰ টোপাল। কি চাইছা? মুকুতা। মানে মুকুতা নামৰ বাছ এখন এইমাত্ৰ পাৰ হৈ গ'ল। শুনা, মই যাওঁ। অলপমান ৰোৱা না। দেৰি হৈছে। মায়ে চিন্তা কৰিব। চিন্তা কৰিবলৈ মানসীৰ যে এখন ঘৰ আছে, সেই কথাটোত বাৰু অলপ গৰ্ব মিহলি হৈ আছে নেকি? পৃথিৱীত বহুত ছোৱালীয়ে ঘৰৰ প্ৰতি মিছাকৈ চিন্তা কৰা দেখুৱায়। মানসীও বাৰু তেনেকুৱা ছোৱালী নেকি? নহয়, তাই নিশ্চয় তেনেকুৱা নহয়। বিশ্ববিদ্যালয়ৰ কেণ্টিনত, কিতাপৰ দোকানৰ বাৰাণ্ডাত, বাছ ষ্টেণ্ড আৰু ফুটপাথত, ওচৰৰ অডিটৰিয়ামটোত ইউচুফহঁতৰ ঘৰত আমি নিভৃতে বহুদিন কথা পাতিছোঁ। আন একো নুবুজিলেও এই কথাষাৰ বুজাত মোৰ অসুবিধা হোৱা নাই যে মানসী আন বহুতো ছোৱালীতকৈ বেলেগ। মোক এৰি দুখোজমান যোৱাৰ পাছত মানসী হঠাৎ ৰৈ গ'ল। আচ্ছা, হা? তুমি কেনেবাকৈ মোক ভাল পোৱা নেকি? নাপাওঁ। তেনেহ'লে লগ পাবলৈ কিয় বিচাৰি থাকা? কিয় যে মই তোমাক ভাল নাপাওঁ সেইটো জানিবলৈ। মানসী এটা অদ্ভুত ধৰণৰ হাঁহি মাৰিলে। সেই হাঁহিৰ অৰ্থ মই উলিয়াব নোৱাৰিলোঁ। পৃথিৱীৰ বহুত কথাৰ অৰ্থই নাথাকে।
অৰ্থ নথকাৰ কাৰণেই সেইবিলাক সুন্দৰ। হা, মানসীৰ হাঁহিটো তেনেকুৱা নেকি বাৰু? কেইটামান মুহূৰ্তৰ বাবে মই অলপ দাৰ্শনিক হৈ গ'লো। তাইৰ হাঁহিটো কেনভাছত ধৰি ৰাখিব পৰাকৈ এখন ছবি অঁকাৰ কথা মোৰ মনলৈ আহিব লাগিছিল। অথচ কিয় জানো, মোৰ যেন এটা কবিতা লিখিবলৈহে মন গ'ল। কবিসকলে কেনেকৈ যে কবিতা লিখে। লগ পাম, এটা আশ্বাস ভৰা কণ্ঠস্বৰে তাই ক'লে। সোনকালেই তোমাক লগ পাম। পৰৱৰ্তী 2 সপ্তাহ মই ভীষণ ব্যস্ত হৈ পৰিলোঁ। প্ৰায় একে সময়তে মই 2খন পেইণ্টিঙৰ কাম আৰম্ভ কৰিছিলোঁ। আলোচনী আৰু খবৰ কাগজৰ প্ৰচ্ছদ আৰু অলংকৰণৰ ফৰমাইচী কাম 2টামান হাতলৈ আহিছিল। মুম্বাইৰ ব্ৰিটিছ ইনষ্টিটিউটৰ পৰা চিত্ৰশিল্পৰ পাঠ্যক্ৰম সম্বন্ধীয় কাগজ পত্ৰসমূহ 2 দিন আগতে মোৰ ঠিকনালৈ আহিছিল। মই সুযোগটো নেহেৰুৱাবলৈ ততাতৈয়াকৈ উত্তৰ লিখি দ্ৰুত ডাক সেৱাৰ মাধ্যমেৰে মুম্বাইলৈ পঠিওৱাৰ যোজা কৰিলোঁ। আৰু সেই 2 সপ্তাহৰ অন্তত মহানগৰীৰ আটাইতকৈ প্ৰাণচঞ্চল ডাকঘৰটোৰ চৌহদত হঠাৎ মোৰ মানসীৰ সৈতে সাক্ষাৎ হৈ গ'ল। এক ধৰণৰ উত্তেজনা প্ৰকাশ পোৱাকৈ মই তাইৰ নামটোৰে চিঞৰি মাতিলোঁ, মানসী! অথচ মানসী তেনেকুৱা নকৰিলে। তাই মোৰ নিচেই কাষলৈ আহি এষাৰ গোপন কথা কোৱা দি ক'লে, কাইলৈ মোৰ জন্মদিন। ৱাও, শুভ জন্মদিন। থেংক ইউ। কি খুৱাবা? আজি নহয়, কাইলৈহে মোৰ জন্মদিন। অঁ, কাইলৈ তোমাক ক'ত লগ পাম? দৰকাৰ নাই। কাইলৈ মই দিনটো একদম নিজৰ খুচিমতে কটাম, অকলে। বাৰু। অঁ, ইয়াত কি কৰি আছা? নিজলৈ এখন কাৰ্ড দিছোঁ, নিজৰ ঠিকনাত জন্মদিনৰ শুভেচ্ছা জনাই। আৰু কাইলৈ দুপৰীয়া মানে কাৰ্ডখন পাই যাম। নজমিব। জানো, কিন্তু তুমি ভাল নলগা ছোৱালী এজনীক জানো কাৰ্ড এখন দিবা? উত্তৰটো দিবলৈ মই অলপ সময় ল'লোঁ। ডাক টিকট কিনাৰ আগলৈকে মোৰ হাতত হয়তো অলপ পইচা আছিল। অথচ বৰ কৰোণভাৱে মোৰ জেপ তেতিয়া শূন্য। তথাপি চোলাৰ জেপত খেপিয়াই চোৱাৰ ইচ্ছাৰে মোৰ আঙুলি 3টামান সক্ৰিয় হৈ উঠিল। আৰু তেনেকুৱাতে হঠাৎ মোৰ চকুত পৰিল যে মোৰ চোলাৰ 2য় বুটামটো খুলি পৰো পৰো হৈ কোনোমতেহে ওলমি আছে। বুটামটো টান মাৰি মই ছিঙি আনিলোঁ আৰু বৰ বেছি ভাৱনা চিন্তা নকৰাকৈ মানসীৰ হাতত দি ক'লোঁ, এইটো লোৱা, তোমাক ভাল নোপোৱা কোনোবা এজনৰ উপহাৰ। এক মুহূৰ্তৰ কাৰণে তাইক আৱেগিক হোৱা যেন দেখা গ'ল। মোৰ এনে লাগিল যেন কিবা এটা চৰম প্ৰাপ্তিৰ সুখত তাইৰ চকু 2টা সেমেকিবলৈ আৰম্ভ কৰিছে। কিন্তু 5 মুহূৰ্ততে এজনী প্ৰেক্টিকেল ছোৱালীৰ ভূমিকাৰ তাই মোক সোঁৱৰাই দি ক'লে, এনেকুৱা ধৰণৰ ডিজাইনৰ বুটাম কিন্তু বজাৰত পাবলৈ টান। সেইটো তুমি টেনশ্যন নল'বা। এইটো লোৱা, এতিয়া এইটোৰে কাম চলোৱা। আকৌ কেতিয়া লগ পাম? ক'ব নোৱাৰো। সেই দিনটোৰ পাছত 20 বছৰ পাৰ হৈ গৈছে। আত্মীয় স্বজনৰ পৰা টকা ধাৰলৈ নি মুম্বাইৰ ব্ৰিটিছ ইনষ্টিটিউটত ডিপ্ল'মা পাঠ্যক্ৰম পঢ়িবলৈ যোৱা সেই ৰোমান্টিক যুৱকজন কামৰ সন্ধানত ঘূৰি ঘূৰি প্ৰায় 1.5 দশকৰ মূৰত এই মহানগৰীলৈ উভতি আহিছে। অত্যন্ত বিনয়েৰে এই কথা স্বীকাৰ কৰিব পাৰি যে মই সামান্য প্ৰতিষ্ঠা লাভ কৰিছোঁ। মোৰ প্ৰতিষ্ঠানটোত প্ৰায় 2 ডজন কিশোৰ কিশোৰীয়ে পানী ৰং, তৈলচিত্ৰৰ আদিপাঠ শিকিছে। ভীষণ ব্যস্ত মই। মানসীৰ কথা মাজে মাজে মোৰ মনত পৰিছিল। তাইক লগ পাবলৈ কেতিয়াবা মোৰ প্ৰচণ্ড ইচ্ছা হৈছিল। অথচ তেতিয়াও হয়তো মানসীয়ে বিচৰা কিবা এটা মোৰ ভিতৰত নাই। গতিকে তাইক লগ পোৱাৰ ইচ্ছাটো মই বাতিল কৰিলোঁ।
মোৰ প্ৰাচীন বন্ধু ইউচুফে আহি মোক জনালেহি যে কাকো খবৰ নিদিয়াকৈ মানসিকত গুচি গৈছে কোনো অন্য নগৰীলৈ। মই আশ্চৰ্য প্ৰকাশ নকৰিলোঁ। এইকেইটা দিন মোৰ প্ৰতিষ্ঠানটোৰ ব্যস্ততা বাঢ়িছিল। মোৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন চিত্ৰ প্ৰদৰ্শনী কৰোৱাৰ আঁচনিখন এটা চূড়ান্ত ৰূপ পাইছিল। নতুনকৈ কৰা কামবোৰৰ উপৰি আগতে আঁকি থোৱা কেঁচা হাতৰ ছবিখিনিও সিহঁতে মোক দেখুৱাইছিলহি। মহানগৰী আছাম সমস্তাৰ চিত্ৰশিকৰ চকুৰ সন্মুখত ওলোমাই ৰাখিব পৰাকৈ সেইবোৰত একোটা ফাইনেল টাচ দিয়াৰ কামটো মই নিজেই কৰিবলৈ লৈছিলোঁ। আজি পুৱাও কেইজাকমান বৰষুণৰ অজুহাতত ঘৰতে সোমাই থাকি তেনেকুৱা কামত মনোনিৱেশ কৰিছিলোঁ। তাৰ মাজতে একোবাৰ মোৰ দুকঠলীয়া ঘৰটোৰ বাৰাণ্ডাত বহি কাৰ্নিছত জোপোকা লাগি থকা এহাল শালিকাৰ গতিবিধিলৈ লক্ষ্য কৰিছিলোঁ। তেনেকুৱাতে কেইখনমান পৰ্ট্ৰেট লৈ মোৰ ছাত্ৰী এগৰাকী সোমাই আহিল। অপৈণত হাতেৰে অঁকা মোক আগতে দেখুৱাবলৈ লাজ কৰি থকা কেইখনমান প্ৰতিকৃতি তাই মোক চাই দিবলৈ ক'লে। বহা বাৰু চাওঁ এতিয়া ৰবা। এইখনত কৰিছে কি বেকগ্ৰাউণ্ডৰ পৰা বেক চাইডৰ পৰা কৰিছে। বেকগ্ৰাউণ্ড বেক চাইডৰ পৰা লোৱা হৈছে। সিফালে মহানগৰী আৰু এইটো কি মুড মানে এইটো বাৰু তাৰ পাছত ওপৰে চোৱা দুখনমান প্ৰতিকৃতিৰ ৰঙৰ প্ৰয়োগৰ ক্ষেত্ৰত সংযমী হ'বলৈ, ছাঁ আৰু পোহৰ প্ৰক্ষেপণত সাৱধান হ'বলৈ কিবা এষাৰ কোৱাটো যুগুত বুলি যেতিয়া মই বিবেচনা কৰিলোঁ, সেই মুহূৰ্তত হঠাৎ এখন প্ৰতিকৃতিত মোৰ দৃষ্টি স্থিৰ হৈ গ'ল। এই কথাষাৰ বুজি পাবলৈ মোৰ বেছি সময় নালাগিল যে সেইখন মুখ মানসীৰ মুখ। অবিকল সেই ওঠ, সেই ঢৌ খেলোৱা চুলি, অনবৰতে কিবা এটাৰ সন্ধানত উদ্গ্ৰীৱ হৈ থকা এযোৰ তীক্ষ্ণ উদ্ভ্ৰান্ত চকু, দূৰ দিগন্তত হেৰাই যাব খোজা এখন বিষণ্ণ বিহ্বল মুখ। কাৰ মুখ? মই মাক আঁকিব চেষ্টা কৰিছিলোঁ। মাৰ? মই এবাৰ তোমাৰ মাক লগ পাব খোজো। মোৰ মনটোৱে হাহাকাৰ কৰি উঠিল। অকণো সময় নষ্ট নকৰাকৈ মই মোৰ ছাত্ৰীক ক'লোঁ যে মই এতিয়াই তাইৰ মাকক এবাৰ লগ পাব খোজো। মোৰ হঠাতে উপজা ইচ্ছাটোৰ আঁত ধৰিব নোৱাৰিলেও ছোৱালীজনী সন্মত হ'ল আৰু মই বাহিৰলৈ পিন্ধি ওলাব পৰা এযোৰ কাপোৰ পিন্ধি হোৱালৈ তাই বাৰাণ্ডাত থিয় হৈ থাকিল। এটা অদ্ভুত নাটকীয় পৰিস্থিতিৰ মুখামুখি হ'বলৈ যোৱাৰ কথাটো ভাবি মোৰ এক ধৰণৰ ভয় লাগিল। নিজৰ ভিতৰতে মই এবাৰ কঁপি উঠিলোঁ। তথাপি মানসিক লগ পোৱাৰ প্ৰবল ইচ্ছাটোক মই শাসন কৰিব নোৱাৰিলোঁ। এটা আধা ঘণ্টীয়া প্ৰস্তুতিৰ পাছত আমি মহানগৰৰ সিটো প্ৰান্তত থকা মোৰ জীৱনৰ আটাইতকৈ ৰহস্যময় এগৰাকী নাৰীৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। বাটত ছোৱালীজনীয়ে জনালে যে এখন পুৰণি পাছপোৰ্ট আকাৰৰ ফটোৰ পৰাহে তাই ছবিখন আঁকিছিল। মাকে নজনাকৈ তাই ছবিখন মোক দেখুৱাবলৈ আনিছিল। মই সুধিলোঁ, তোমাৰ মাৰাই ছবি বুজি পায়নে? ছোৱালীজনীয়ে মোৰ প্ৰশ্নটোৰ এটা তাৎক্ষণিক উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, ছবিৰ প্ৰতি তোমাৰ মাৰে আকৰ্ষণ অনুভৱ কৰেনে? কৰে। ছোৱালীজনীয়ে মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰি ক'লে, 6 মাহ আগতে আপোনাৰ ওচৰলৈ মোক পঠিয়াবলৈ মায়ে দেউতাক খাটনি ধৰিছিল। মই পুলকিত হৈ পৰিলোঁ। তাই মোক জনালে যে 6 মাহমানৰ আগতে এই মহানগৰীলৈ বদলি হৈ অহাৰ আগতে 2-4 ঠাইত তাই ছবি আঁকিবলৈ শিকিছিল, কিন্তু স্কুলৰ মূল পঢ়া শুনাবোৰৰ ক্ষতি হয় বুলি তাইৰ ছবিৰ প্ৰতি দেউতাকে যথোচিত গুৰুত্ব আৰোপ নকৰিছিল। মই কৌতূহলেৰে সুধিলোঁ, দেউতাৰাই ছবিৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰেনে? নাজানো, ছোৱালীজনীয়ে ক'লে। দেউতাৰ ভাল লগা বেয়া লগাবোৰ মই ধৰিবই নোৱাৰোঁ। কিয় জানো
মানুহজনক এবাৰ লগ পাবলৈ মোৰ মন গ'ল অথচ তাই মোক জনালে যে দুপৰীয়াৰ এইকণ সময়ত তাইৰ দেউতাকক লগ পোৱাটো মোৰ বাবে সম্ভৱ নহ'ব অৱশ্যে পৰিস্থিতিটো মোৰ বাবে সুবিধাজনক হৈ পৰিল আৰু মই এটা ধৈৰ্যহীন কলেজীয়া ডেকা ল'ৰাৰ দৰে মানসিক লগ পোৱাৰ ক্ষণ গণিবলৈ ধৰিলোঁ 2খন চিটি বাছ সলাই কেইবাটাও অকোৱা পকোৱা ৰাস্তা পাৰ হৈ মোৰ ছাত্ৰীক অনুসৰণ কৰি কৰি অৱশেষত তেওঁলোকৰ ঘৰৰ বাৰাণ্ডাত মই থিয় হ'লোগৈ আৰু কেইটামান অস্বস্তিকৰ মুহূৰ্তৰ অৱসান ঘটাই দুৱাৰখন খুলি মানসী ওলাই আহিল কাণৰ কাষৰ চুলি কোচাই ৰূপালী বৰণ ল'বলৈ আৰম্ভ কৰা গাল দুখনৰ চালে মসৃণতা হেৰুৱাবলৈ আৰম্ভ কৰা এজনী মানুহক চাই থাকোঁতে মই মোৰ ছাত্ৰীৰ উপস্থিতি সম্পূৰ্ণভাৱে উপেক্ষা কৰি পেলালোঁ মই জানিছিলোৱে তোমাক এদিন লগ পাম তুমি সুখীনে তোমাৰ মানুহজনৰ মাজত সেই বস্তুটো আছেনে কি বস্তু যিটো বস্তু থাকিলে তুমি এজন মানুহক ভাল পাব পাৰা যিটো বস্তু থাকিলে তুমি এজন মানুহক চিৰদিনৰ কাৰণে নিজৰ কৰি ল'ব পাৰা সম্ভৱ নহয় তেনেকুৱা এজন মানুহ পোৱাটো কাৰোৰে বাবে সম্ভৱ নহয় তুমি সুখীনে ভয়ংকৰ সুখী তোমাৰ সংসাৰ সেফটি পিনটো তোমাক লাগিব নালাগে বুটামটো তোমাক লাগিব নালাগে মই সেফটি পিনটোৰেই কাম চলাম